Good evening. Hello. मैं इवनिंग भाविलो অকমান ইনে ওলাই আহো যে সানডে আজি ঘৰতে আছিল আৰু বেটা আহি অকমান খেলি আছে এইবিনে কেনেকে মই বেটা কি আই কোনে ফুটি ন যেহেতু আমাৰ ওচৰত বহুত কিখন ৰেজৰ্ট হৈছে কিন্তু এইখনলৈকে নোপোৱা হল বহল ফ্ৰী যিখনত আমি ভাল পাইছো ষ্টপ বেটা স্লোকে তোমাৰ ইয়াত ধুলি সোমাব হা আৰু বেটাক তেতিয়া অকমান খেলাই লওঁ ক'ত গৈছা আৰু বেটা অকমান যেহেতু খেলালো খেলি কৰি হিও খেলি কৰিলে আৰু যেহেতু বৰষুণ দি আছে ইমানো খেলিব পৰা নাই খেলা বস্তুবোৰত গোটেই কি পানী হৈ আছে এই কাৰণে অকমান আৰু ইয়াক খেলাও তাৰ পিছত আৰু যাম আৰু নে অকমান ওলাই আহিলো আৰু পিতা পুত্ৰ ওৱাও আমাৰ বেটা মানে মেৰি-গো-ৰাউণ্ড এইটো মেৰি-গো-ৰাউণ্ড বেলেগ ন বেটা মেৰি-গো-ৰাউণ্ডতেই খেলিছে অকমান আৰু আমাৰ এখেতে পুৰা পকেটত হাত ভৰাই আছে চাহ খাবলৈ মন গৈছে আৰু ডাইৰেক্ট লৈ আহিছো যিহেতু মানুহজনী এতিয়াতো চাহ খাব আৰু এতিয়া আমি চাহ খাবলৈ গৈ আছো বেলেগ এখনত জোনালী বোলে বহুত কিবা কিবি সৰু সুৰা বস্তু খাওঁ বুলি কৈ আছে আৰু বেটাকো লৈ যাওঁ ব'লা আমি এতিয়া কিবা খাব যাওঁ হা বেটা আৰু এবাৰ দৌৰি আহা আৰু এতিয়া আমি আহিলোঁ ৰয়েল কিটচেনত একাপ কফি খাই যাওঁ বুলি উমলাই নিওঁ বুলি কি খাবা তুমি এতিয়া কি খাবা এতিয়া তুমি কফি একাপ খাই যাওঁ আমি যিহেতু বেটাও আহিছে আমাৰ আৰু বেটা এখনত আহি ডাঙৰ হৈ গৈছে ন বেটা আগতো আহিছে আৰু বেটা বাৰ্গাৰ খাব বোলে এইকেইডালকে খাবলৈ আহিছে বুলি ভাবিছা নেকি নহয় এইপিনে ভেজ পকৰা আৰু কফি আহিবলৈ আছে এইখিনি সজাইহে লৈছে সি বোলে নাখায় অঁ তেনেকৈ চিকটি খোৱা এইটো ইয়াৰ ওপৰত থৈ ল'ব লাগিব গোটেইটো কামুৰি খাব লাগিব বাৰ্গাৰ খাম কোৱা আৰু আমি পাই গ'লোহি ফাইনেলি ঘৰ আহি জোনালীক গেট খুলিবলৈ লগাই দিছোঁ আৰু মই এইপিনে গেট বেটা গান নলগাবা এতিয়া মা আহিপিনে লুকাই গ'ল আৰু গাড়ীখন ভৰাই লওঁ তেন্তে এইবাৰ জোনালী কি কৰিছা আৰু এতিয়া ফুৰাই আনিলে যে ভাগৰ লাগিছে সেইকাৰণে অকণমান ৰেষ্ট লৈছোঁ দেখিছা নাই বেটাই একেবাৰে সেই ৰিম'টটো পাইছে যে ইয়াত ভিতৰত সেইকাৰণে একেবাৰে ভিতৰত তাৰমানে সেই অঁ ঠাণ্ডা দিনত আকৌ শুই থকা এতিয়া শুৱাই দিন বেটা কমাই দে বেছি হৈছে আৰু আজি আমাৰ দেওবাৰৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু বাই বাই